হাই গাইজ, কি খবৰ? ভালনে সকলোৰে? মই গীতে পুনৰবাৰ স্বাগতম জনাইছোঁ মোৰ অন্য এটা ব্লগলৈ। আৰু আজি মোৰ থাম্বনেইল দেখি নিশ্চয় আপোনালোকে সকলোৱে গম পাইছে মই আজি ক'লৈ যাবলৈ ওলাইছোঁ। আৰু আজি মোৰ যাত্ৰা আৰম্ভ হ'ব। আৰু সেয়েহে মই ৰাতিপুৱাৰ পৰা সকলোখিনি কাম বন কৰিও আজৰি হৈ গ'লোঁ আৰু দৌৰা দৌৰিকৈ গোটেইখিনিও কৰিলোঁ। মোৰ বেগো আজিহে পেকিং কৰিলোঁ আচলতে। মোৰ বেগ পেকিং কৰি হৈ গ'ল। আৰু এতিয়া দুপৰীয়াৰ খোৱা যোগাৰখিনি কৰোঁ। খোৱা যোগাৰখিনি কৰি লৈ তাৰপিছত থাকিব মোৰ লগত, আপোনালোকে চাই থাকিব, মই আপোনালোকক দেখাই থাকিম। আজি মোৰ ভিডিঅ'টো জাৰ্ণি ভিডিঅ' হ'ব আৰু মই যিমানখিনি পাৰোঁ মই আপোনালোকক দেখাবলৈ চেষ্টা কৰিম। চাই থাকিব মোৰ লগত। দুপৰীয়া আমাৰ দৌৰা দৌৰি হ'ল, সেইকাৰণে মই দুপৰীয়া মই ব্লগ শ্বুট একেবাৰে কৰিবই নোৱাৰিলোঁ। আৰু এতিয়া মোৰ সময় হ'ল যাবলৈ। এতিয়া আমি সকলোৱে ৰেডি হৈ গ'লোঁ আৰু বেটা আৰু এওঁ ওলাই গৈছে, ভাইটিও গৈছে। আৰু এতিয়া মই ৰেডি হওঁ, মই মানে কি বেগকেইটা লওঁ আৰু যাওঁ। দেখাই থাকিম ৰাস্তাত অকণ অকণ, চাই থাকিব মোৰ লগত। এওঁ ওলাই গৈছে বেগ লৈ, এতিয়া ময়ো যাওঁ। মই বেগ ল'লোঁ, ৰেডি। গাড়ী আহি গ'ল, এতিয়া আমি যাওঁ, আমি উঠোগৈ গাড়ীত। বেটা আগত উঠিলগৈ পাপাকৰ লগত। অঁ, আমি এতিয়া ওলাই আহিলোঁ। নৰ্মেল মানুহ ব'লা, আমি এতিয়া আহি পাই গ'লোহি। ৰ'বা বেটা, হা আহি গ'লো। আমি 3 নম্বৰত গৈ আছোঁ। আমাৰ পুৰী ট্ৰেইন আমাৰ 3 নম্বৰত আছে। আহি আছোঁ।
চবৰে হাতে হাতে বেগ আছে। আমি ট্ৰেইনত গৈছো বহুত টাইম লাগিব ট্ৰেইনখনত যাম আৰু কালি আহিম আৰু বহুত জেগাত যাম আমি বৰমাটো এনে কলো এৰি থৈলো আৰু বৰমাক এনে কলো হয়নে আমি এতিয়া ট্ৰেইনত আছো দাদা আছে বৌ আছে ভাই চব একেলগে